নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ যিহেতু বেছিভাগৰে ৰাউণ্ড 1 তোমালোকৰ যিখিনি ইনষ্টিটিউট হয় তাত তোমালোকে চিট পালা। এতিয়া তোমালোকৰ ছেকেণ্ড ৰাউণ্ড হ'ব। ছেকেণ্ড ৰাউণ্ড তোমালোকৰ কেতিয়া হ'ব তোমালোকে নিজে চাই লোৱা। 14 তাৰিখে তোমালোকৰ ছেকেণ্ড ৰাউণ্ডৰ লিষ্ট ওলাব। তাৰপাছত তোমালোকৰ যিখিনি এডমিশ্যন হ'ব এডমিশ্যনখিনি 17 তাৰিখে হ'ব, মনত ৰাখিবা। 14 তাৰিখে ওলাব আৰু এডমিশ্যন তোমালোকৰ 17 তাৰিখে হ'ব। নেক্সট তোমালোকৰ যিখিনি এডমিশ্যনৰ ৰিপৰ্ট, তাৰপিছত তোমালোকৰ যিখিনি ভেকেঞ্চি থাকি যাব, মানে যিখিনি তোমালোকৰ চিট থাকি যাব সেইখিনি আকৌ পাব্লিছ হ'ব। পাব্লিছ হোৱাৰ পিছত 20 তাৰিখে তোমালোকৰ ছেকেণ্ড কাউন্সেলিং হ'ব। হয়তো মনত ৰাখিবা, ছেকেণ্ড কাউন্সেলিং চবেই কৰিবা। যিসকলে ভাবিছা এতিয়া মই কম নাম্বাৰ পাই আছোঁ, মই কাউন্সেলিং নকৰোঁ, তোমালোকে কাউন্সেলিংটো কৰা, মানে কাউন্সেলিং কৰিবা। এতিয়াতো এটা কৰিলে নেক্সট তোমালোকে যিটো ছেকেণ্ড কাউন্সেলিং হ'ব তোমালোকে কৰিবা। ইয়াৰ বহুতো কাৰণ আছে, কাৰণ তোমালোকে স্পট এডমিশ্যন তোমালোকে যেতিয়া যাবা তোমালোকে কাউন্সেলিং কৰিছা নে হয়তো তোমালোকে তাত চাব। চ' তোমালোকে ছেকেণ্ড কাউন্সেলিংলৈকে তোমালোকে কৰি থবা। আৰু তাৰ যিটো থাৰ্ড এলটমেণ্ট ওলাব, মানে থাৰ্ড ৰাউণ্ড কাট অফ ওলাব, হয়তো 24 ওলাব, মানে আগষ্টৰ 24 তাৰিখে ওলাব। সেইটো কাৰণে তোমালোকে মানে ছেকেণ্ড কাউন্সেলিংটোলৈকে কৰাই। তোমালোকে নাম্বাৰ যিমান পোৱা কথা নাই, মুঠতে তোমালোকে ছেকেণ্ড কাউন্সেলিংটোলৈকে কাউন্সেলিং কৰাই। তেতিয়া তোমালোকে যেতিয়া স্পট এডমিশ্যন হ'ব, যিখিনি কম নাম্বাৰ আছে সেইখিনি তেতিয়া তোমালোকে অকণ সুবিধা এটা হয়। আৰু নেক্সট তোমালোকৰ ইয়াৰ এডমিশ্যনটো যিখিনি থাৰ্ড ৰাউণ্ডত যিখিনি এডমিশ্যন হ'ব সেইখিনি 29 তাৰিখে হ'ব। নেক্সট তোমালোকৰ আৰু এটা স্পট এডমিশ্যনৰ কথা চবেই সুধি থাকে, স্পট এডমিশ্যন কেতিয়া হ'ব। চ' তোমালোকৰ স্পট এডমিশ্যনখিনি হ'ব 3 ছেপ্টেম্বৰৰ পৰা। 3 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰৰ ভিতৰত যিখিনি ইনষ্টিটিউট আছে, প্ৰতিটো ইনষ্টিটিউটত একেলগে নহয়, মানে ভাগ ভাগকৈ হ'ব। আজি ধৰি লোৱা তোমালোকৰ ডিষ্ট্ৰিক্টখনত তোমাৰ 4টা ইনষ্টিটিউট আছে, তাৰে আজি এটা হ'ল, নেক্সট আকৌ 2 নম্বৰটো হ'ল, থাৰ্ডত তোমাৰ 3 নম্বৰটো হ'ল, তেনেকৈ মানে, বা মাজত এদিন দুদিন গেপো হ'ব পাৰে, কাৰণ তোমাৰ 3 তাৰিখৰ পৰা 10 তাৰিখলৈকে মাজত 8 দিনৰ সময় আছে। 3 তাৰিখৰ পৰা মানে 3 তাৰিখ এনেকৈ চাবলৈ গ'লে টোটেল 8 দিন সময় আছে। চ' 8 দিনত তোমালোকে যিমানটা ইনষ্টিটিউট আছে প্ৰতিটোতে, কিছুমানত হয়তো 5টা 6টালৈকে ইনষ্টিটিউট আছে, চ' সেইবোৰতো টাইম লাগিব। আৰু একেলগে প্ৰতিটো ইনষ্টিটিউটত একেলগে নহয়, সেইটো কাৰণে তোমালোকৰ 8 দিনৰ টাইম দিছে তোমালোকে। আৰু এইটো 2 তাৰিখে স্পট এডমিশ্যন ক'ত হ'ব, কেনেকৈ হ'ব, এইখিনি ডিটেইলছখিনি তোমালোকে ইয়াতে পাই যাবা। মানে মোৰ চেনেলতে মই তোমালোকক দি যাম যে কোনটো ইনষ্টিটিউটত ক'ত কেতিয়া তোমালোকৰ এডমিশ্যন হ'ব, স্পট এডমিশ্যন। চ' ভিডিঅ'টো তোমালোকে এইটো লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। আৰু নেক্সট তোমালোকৰ যিখিনি আহিবলগীয়া আপডেট মই দি যাম। তোমালোকে এটা কথা মনত ৰাখিবা যে যিখিনি কম নাম্বাৰ পাইছা, তাৰমানে 35ৰ তলত পাইছা, সেইখিনিও তোমালোকে কাউন্সেলিংটো কৰি থোৱা। বহুত কথা আছে ইয়াত, সেইকাৰণে বহুতে নকয়, মই কথাটো কৈ দিছোঁ যে তোমালোকৰ স্পট এডমিশ্যনত বহুত সুবিধা হয়। চ' তোমালোকে কম নাম্বাৰ পাইছোঁ বুলি ভাবি নাথাকিবা যে মই কম নাম্বাৰ পাইছোঁ, মোৰ নাম হেৰি নহ'ব, মানে এইবাৰ নাম আহিব। তোমালোকৰ লাকৰ ওপৰত কথা, এইটো স্পট এডমিশ্যনত। চ' তোমালোকে কাউন্সেলিংটো কৰা। নাম অহা কথা নাই, তোমালোকে কাউন্সেলিংটো কৰা, তাৰপৰা তোমালোকে বহুত মানে সুবিধা হ'ব।